ওয়েলকাম বেক টু মাই চেনেল অনসুল কাশ্যা ব্লগ আৰু আজি আমি গৈ আছোঁ মোৰ জেঠুৰ ঘৰলৈ মানে কিমান বছৰ হ'ল মই জেঠুৰ ঘৰটো দেখাগে নাই আজি ভাবিলোঁ জেঠাইৰ লগত ময়ো যাওঁ আৰু এয়া বলক আমি সাপে খাতিৰ ঘৰলৈ যাওঁ নেচাৰেল পায় নেচাৰেল গছ গছনি গান তাই দিব পাৰিবি আজি এই ঘৰখনলৈ বহুত বছৰৰ মূৰত আহিছোঁ যিহেতু অঞ্চলৰ জেঠুৱেক ঢুকালে এই ঘৰখন এতিয়া নিমাওমা অৱস্থা বুলিয়ে ক'ব পাৰি গোটেইখন জংঘলে ভৰ্তিপূৰ্ণ হৈ গ'ল যিখন ঘৰ আগতে এখন ৰাজকীয় ঘৰৰ নিচিনাকৈ আছিলে কিন্তু এই ঘৰখনৰ এতিয়া বহুতো ম্লান পৰি গ'ল সঁচাই সেই দিনটোলৈ মনত পৰে যিহেতু মই আগতে ইয়াত প্ৰায় আহি থাকোঁহি মোৰ ভাগিনজনী তেতিয়া সৰু আছিলে বাইদেউহেঁত আছিলে ইয়াত বহুতো কথা স্মৃতিয়ে ইয়াত মনত পেলাই থৈ গৈছিলে চাওকচোন ঘৰটো আগৰ ঘৰটো কিমানেই এতিয়াও হ'লেও ধুনীয়া হৈ আছে মানুহ নথকা ঘৰ যিহেতু অৱস্থা বেয়া হ'বই এয়া পিছফাল ছাইডটো আমি চাইছোঁগৈ ইয়াত প্ৰতিটো বস্তুৱেই মোৰ ভিনদেউৰ স্মৃতিবিলাক জড়িত হৈ আছে বহুতো কথা ইয়াত মনত পেলাই থৈ গৈছে এয়া এইফালে ছাইডত আগতে জোলনা এখন আছিলে এইটো হাৱাঘৰটোত প্ৰায় তেওঁ আগতে বহিছিলে ঠাণ্ডা লৈছিলে এয়া ফ্ৰণ্ট ছাইড এখন আগফালে প্ৰায় ফুলেৰে এখন বিশাল গাৰ্ডেন হৈ আছিলে এতিয়া সেইবোৰ সকলোবিলাক ম্লান পৰিলে সঁচাই বহুতেই দুখ লাগিছে ঘৰটোলৈ আহি আজিলৈ আহোঁ বাই বাই